তো হে গাইজ ৱেলকাম বেক টু মাই চেনেল। মই আপোনালোকক কৈছিলোঁ যে ৰুবিক্স কিউব কেনেকৈ মিলাই তাৰ ভিডিঅ' মই আনিম, গতিকে এই ভিডিঅ'টো আনিছোঁ। গতিকে এই ভিডিঅ'টো আপোনালোকে চাব। এই ভিডিঅ'টো 3টা পাৰ্টত বনোৱা হৈছে, কাৰণ বহুত দীঘল হৈছে ভিডিঅ'টো। অলপ ধৈৰ্য ধৰি চালে নিশ্চয় আপোনালোকে গম পাব যে ৰুবিক্স কিউব কেনেকৈ মিলাব পাৰি। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কিউবটো আচলতে কেনেকৈ ঘূৰিলে কি বুলি কয় আপোনালোকে জানিব লাগিব, তাৰ কাৰণে মই দেখাই দিছোঁ। চাওক, কিউবটো যেতিয়া আমি এনেকৈ ঘূৰাম, এতিয়া আৰ এনেকৈ ঘূৰালে আৰ প্ৰাইম, এনেকৈ ঘূৰালে ইউ, এনেকৈ ঘূৰালে ইউ প্ৰাইম, এনেকৈ ঘূৰালে এল, এনেকৈ ঘূৰালে এল প্ৰাইম। ঠিক আছে। আৰু এনেকৈ এইটো ছাইড ফ্ৰণ্ট ছাইডটো এনেকৈ ঘূৰালে এফ, এনেকৈ ঘূৰালে এফ প্ৰাইম। আৰু তলৰ পাৰ্টটো এনেকৈ ঘূৰালে ডি, আৰু এনেকৈ ঘূৰালে ডি প্ৰাইম। ঠিক আছে। তো ৰুবিক্স কিউব মিলাবৰ কাৰণে পোনপ্ৰথমতে আমি এটা প্লাছ চিন বনাব লাগিব, হোৱাইট কালাৰৰ এনেকুৱাকৈ প্লাছ চিন বনাব লাগিব। প্লাছ চিন বনাবৰ কাৰণে আমি কি কৰিব লাগিব, প্ৰথমতে আমি হোৱাইট পিচবিলাক এনেকৈ আমি য়েল্ল' ছাইডটো, মানে এই য়েল্ল' চেণ্টাৰ পিচটো যে আছে সেইটো আমি ওপৰৰ ফালে লৈ ল'ম। এনেকৈ ওপৰৰ ফালে লৈ লৈছোঁ মই ইয়াতে, দেখিছেনে? এইটো টপ, এইটো বটম ছাইডটো, বগা ছাইডটো তলফালে থাকিব আৰু য়েল্ল' ছাইডটো আমি ওপৰৰ ফালে ৰাখিম। তো প্ৰথমতে আমি কি কৰিব লাগিব, এনেকুৱা যে হোৱাইট এইবিলাক পিচ আছে, এজ পিচবিলাক, এই এজত থকা পিচবিলাক আমি য়েল্ল' ছাইডত আনিব লাগিব হোৱাইট ক্ৰছটো বনাবৰ কাৰণে। তো এটা পিচ অলৰেডি ইয়াত আছেই। তাৰপিছত আমি বাকীকেইটা পিচ চাওঁ ক'ত ক'ত আছে। এইটো এটা দেখিছেনে? এইটো এটা পিচ আছে ইয়াতে। তো এনেকৈ এইখিনিত থাকিলে এই পেজটো একদম সহজ। ওপৰত না হালধীয়াটোৰ আমি আনিব লাগে, হালধীয়াটোত আনিবৰ কাৰণে আহি গ'ল হোৱাইট পিচটো, য়েল্ল' চেণ্টাৰ থকা জেগাটোত। তাৰপিছত আৰু এটা হোৱাইট পিচ চাওঁ আমি, এনেকুৱা এজত থকা হোৱাইট পিচ। তাৰমানে এইটো এটা হোৱাইট পিচ আছে, তলত আছে, কিন্তু ইয়াৰে ওপৰত এটা অলৰেডি আছে। যদি এইটো আমি এনেকৈ ওপৰৰ ফালে আনো, সি আকৌ গুচি যাব। গতিকে আমি এইটো এবাৰ এনেকৈ ইফালে লৈ আনো। এতিয়া খালী জেগা আছে, আমি খালী জেগাত লৈ আনিলোঁ। এতিয়া আমি কি কৰিম, এইটো ওপৰৰ ফালে আনিম। ওপৰৰ ফালে কিন্তু আনিলে কি হ'ব, এই এনেকৈ থাকিব। গতিকে এইটো এনেকুৱাকৈ থাকিলে আধালৈকে আনিলোঁ, আধালৈকে আনি অলপ এনেকৈ ঘূৰাই দিলোঁ। এতিয়া খালী জেগাত আছে, তেনেকৈ ভৰাই দিলোঁ। তাৰপিছত আৰু এটা হোৱাইট পিচ ক'ত আছে, ইয়াত আছে, তলত আছে। এইটো ডাইৰেক্ট আনিব পাৰিম, ডাইৰেক্ট আনিলোঁ। তো এনেকুৱা হৈ গ'ল। এতিয়া একো নাই, এইটো কি কালাৰ আছে, ৰেড কালাৰ আছে। তো আমাৰ ৰেড ছাইড কোনফালে আছে, নাই, ইফালে নাই। তো আমি এইটো ৰেডটো এনেকৈ ৰেডৰ লগত মিলাই দিম, দি আমি তলৰ ফালে লৈ গ'লোঁ। তাৰপিছত এইটো কালাৰ, এই দুটা মেচিং হৈ আছে, গ্ৰীণ। গতিকে আমি একদম হোৱাইটটো তলৰ ফালে লৈ গ'লোঁ। ইয়াতে প্লাছ বনি আছে, আধা হৈছে। তাৰপিছত এইটোও মিলিয়ে আছে। যদি আপোনালোকে এইটো মিলি গৈছে, গতিকে এনেকৈ এইটোও মিলাই ল'ব, ব্লুটো চব আৰু গোটেইকেইটা। তো এনেকৈ এইটো এটা মিলিছে, অৰেঞ্জ হৈ গ'ল। এতিয়া আপোনাৰ এনেকুৱা এটা প্লাছ চিন হৈ যাব তলত। এই প্লাছ চিনটো শুদ্ধ হৈছে নে চাবৰ কাৰণে এই কালাৰ মেচিংটো চাব। ইয়াতে ব্লু মেচ হৈছে নে নাই, তাৰপিছত ইয়াতে ৰেড মেচ হৈছে নে নাই, তাৰপিছত ইফালে গ্ৰীণ মেচ হৈছে নে নাই, আৰু এইফালে অৰেঞ্জ মেচ হৈছে নে নাই, চালে গম পাই যাব আমাৰ প্লাছটো শুদ্ধ হৈছে। এতিয়া আমি কি কৰিব লাগে, কৰ্নাৰ পিচবিলাক মিলাব লাগে। এতিয়া কৰ্নাৰ পিচবিলাক মিলাবৰ কাৰণে আমি প্ৰথমতে চাম এনেকুৱা পিচবিলাক, যিবিলাক বগা ছাইডটো আপোনাৰ এইটো লেয়াৰত আছে। এই বগা ছাইডটো থকা পিচবিলাক আমি প্ৰথমতে কামত ল'ম, তাৰপিছত আমি বাকীবিলাকো দেখাই আছোঁ। এৰিয়া কালাৰ আমি চাব লাগিব। ইয়াতে কি আছে, গ্ৰীণ আৰু ৰেড আছে। তো আমি গ্ৰীণ আৰু ৰেড থকা কোনফালে আছে, মাজত থকা চেণ্টাৰ পিচ চাম। মাজৰ পিচ গ্ৰীণ, এইটো গ্ৰীণ আছে আৰু ইফালে ৰেড আছে। তো ইফালে গ্ৰীণ আৰু ৰেডৰ মাজত ইয়াত আনিব লাগিব সেই পিচটো। তো আমি আনিলোঁ, এতিয়া আহিল ৰেড আৰু এইটো গ্ৰীণৰ মাজত আহিল এই পিচটো। এই পিচটো এতিয়া যাব এই তলত। গতিকে এই তলত পিচটো দিবৰ কাৰণে একদম সহজ। এবাৰ এনেকৈ দিব, এবাৰ এনেকৈ, হৈ গ'ল। পিচটো থাকি গ'ল, কি সোমাই গ'ল তলত।
এতিয়া আমি আকৌ এটা হোৱাইট পিচ পালোঁ ইয়াতে এই ৰেড আৰু ব্লু আছে এতিয়া আমাৰ ৰেডটো ইফালে আছে ইফালেতো ব্লু নাই ইফালে আছে গতিকে এই পিচটো আমি ইফালে আনিব লাগিল আনিলোঁ আকৌ এইটো পিচ ক'ত যাব ইয়াৰে তলত সেম তেতিয়াহ'লে আমি কি কৰিব লাগিব এনেকৈ দি এনেকৈ দিব লাগিব এনেকৈ দিলে হৈ গ'ল গুচি গ'ল তলত এবাৰ আকৌ আমাৰ হোৱাইট পিচ ওপৰত আছেনে ওপৰৰ লেয়াৰত হোৱাইট পিচ চাব লাগিব নাই হোৱাইট পিচবিলাক নাই আচ্ছা এইটো তলত আছে এইটো তলত থাকিলে ইয়াক ওপৰত কেনেকৈ আনিম আমি একদম সহজ এনেকৈ দিব এনেকৈ দিলে তো ঘূৰাই লৈ গ'ল আহি গ'ল ওপৰত গতিকে এই ওপৰত কালাৰ চাওঁ এতিয়া ব্লু আৰু অৰেঞ্জ আছে এতিয়া ব্লু অৰেঞ্জ থকা চাইড আমি চাব লাগিব ব্লু অৰেঞ্জ ব্লু আৰু অৰেঞ্জ তাৰ মানে এই হোৱাইট পিচৰ হেৰিটো ইফালে এনেকৈ লৈ আনিব লাগিব লৈ আনিলোঁ এতিয়া ই ক'ত সোমাব ইয়াত সোমাব এনেকৈ দিলোঁ এনেকৈ দিলোঁ এনেকৈ দিলোঁ তো সোমাই গ'ল তলত আৰু কি বাকী থাকিল এইটো থাকিল অৰেঞ্জ আৰু গ্ৰীণ তো অৰেঞ্জ আৰু গ্ৰীণ চেণ্টাৰৰ ওপৰত আনিলোঁ চাওক আমাৰ যিকেইটা পিচ মিলাইছিলোঁ চব বাওঁতে আছিলে এতিয়া এনেকুৱা পিচ যদি এতিয়া ফ্ৰণ্ট চাইডটো সন্মুখৰ ফালে ৰাখিছোঁ আমাৰ হোৱাইট কালাৰটো ৰাখি এতিয়া পিচটো কোনফালে আছে ৰাইট চাইডে আছে তো ৰাইট চাইডে থাকিলে এনেকৈ আগৰ দৰে খালি সেইটো চাইড এনেকৈ ভৰাই দিব লাগে তো হৈ গ'ল আমাৰ মিলি গ'ল গতিকে আমি ইয়াতে ফাৰ্ষ্ট লেয়াৰটো কমপ্লিট হৈ গ'ল তো গাইজ ফাৰ্ষ্ট লেয়াৰটো মিলাওঁতে কেতিয়াবা আপোনালোকৰ এনেকুৱা অসুবিধা হ'ব পাৰে যে এই কালাৰটো এই এনেকুৱা ফেচত নাথাকি কিনে এনে ওপৰৰ ফালে থাকিব পাৰে বগা কালাৰটো তেতিয়া ইয়াক তললৈ নিবলৈ অসুবিধা হয় কিন্তু মই দেখাই আছোঁ তেনেকৈ আপোনালোকে কেনেকৈ নিব পাৰিব তো এই বস্তুটো যেতিয়া এতিয়া ওপৰত থাকিব তেতিয়া আমি এনেকৈ কৰিলেতো নাহিব যিটো আমি সাধাৰণতে কৰোঁ তো নাহিব উল্টা হৈ যাব বস্তুটো নিমিলিব তাক মিলাবৰ কাৰণে আমাৰ এটা ব্যৱস্থা আছে সেইটো আপোনাক দেখাই দি আছোঁ তো এনেকুৱা থাকিলে একো নাই কালাৰটো চাবই এই কালাৰটোতো সঠিক জেগাতে আছে ৰেড আৰু ধৰক ব্লু আছে ৰেড আৰু ব্লু চেণ্টাৰৰ মাজতে আছে এই পিচটো ওপৰতে আনিছোঁ আমি জেগাতে আনিছোঁ এতিয়া কি কৰিব এবাৰ এনেকৈ দিব দি দুবাৰ দিলে তো আহি গ'ল ই এনেকুৱা অৱস্থাত আনিল এতিয়া আকৌ তাক নিজৰ জেগাত ৰাখিলোঁ আছে ৰেড আৰু ব্লু চেণ্টাৰৰ মাজত এতিয়া আৰু নৰ্মেলি ইনচাৰ্ট কৰিলে হ'ল এনেকুৱা তো এইটো এটা স্পেচিয়েল কেছ